হাই ফ্ৰেণ্ডছ, অসমৰ কাৰণে এটা লৈ আহিছোঁ ভাল খবৰ। ফায়াৰৰ পোষ্ট ওলাইছে, 24টা পোষ্ট ওলাইছে। তো লাষ্ট ডেট দিছে 2/3/2019, অৰ্থাৎ মাৰ্চৰ 2 তাৰিখলৈকে লাষ্ট ডেট। আপোনালোকে এইখিনিৰ ভিতৰত, এই 1 মাহৰ ভিতৰত আপোনালোকে অনলাইন কৰিব পাৰে। ফায়াৰৰ অনলাইন কৰাৰ কাৰণে আপোনাৰ লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, 8 পাছ আৰু ড্ৰাইভিং লাইচেন্স। আনৰিজাৰ্ভড আছে 15টা, OBCৰ কাৰণে আছে 7টা আৰু STৰ কাৰণে আছে 2টা। আনৰিজাৰ্ভ মানে হ'ল আপোনালোক সকলোৱে তাত এপ্লাই কৰিব পাৰিব, সেইটো সকলোৰ কাৰণে, সেইটো আনৰিজাৰ্ভটো। আৰু আপোনালোকক দৰমহা দিব 14,000 পৰা 49,000লৈকে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ 8 পাছ হ'লে হ'ব, আৰু কিন্তু ড্ৰাইভিং লাইচেন্সখন হেভি লাগিব। HMV, LMV হ'লে নহ'ব, কিন্তু HMV ড্ৰাইভিং লাইচেন্স লাগিব, হেভি লাইচেন্স। আৰু এজ লাগিব 18 পৰা 25ৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াৰ অনলাইন কৰিব লাগিব, অনলাইন। তো থেংক ইউ।